নমস্কাৰ, সঞ্জা টল্কলৈ স্বাগতম। বহুত মানুহে দোকান বা ব্যৱসায়ৰ ক্ষেত্ৰত নামে যদিও বহুতে সফল হ'ব নোৱাৰে। তাৰে কিছুমানেহে পাৰে। কিছুমান ডাঙৰ দোকান বা ব্যৱসায় হঠাৎ বেয়া হৈ যাবলৈ ধৰে, বিক্ৰী কমি যায়। কিছুমান সৰু ব্যৱসায় হঠাৎ ডাঙৰ হৈ যোৱা দেখা যায়। সফল হ'বৰ বাবে আমি কিছুমান কথা জানি লোৱা উচিত। এই কথাবোৰ জানি ল'লে আপুনিও এজন ব্যৱসায়ত সফল ব্যক্তি হ'ব পাৰিব। 1. সকলো গ্ৰাহকৰ লগতে বন্ধুসুলভ ব্যৱহাৰ কৰিবলৈ শিকক। সৰু ডাঙৰ, ধনী দুখীয়া সকলোকে সমান ব্যৱহাৰ কৰক। ধনী দুখীয়া, সৰু ডাঙৰ কাকো বেয়া ব্যৱহাৰ নকৰিব। প্ৰথমতে ব্যৱহাৰ ভাল কৰিবলৈ শিকক। 2. কথা কোৱাৰ কৌশল ভাল কৰক। চকুৱে চাই কথা ক'বলৈ শিকক। প্ৰথম ব্যৱসায় আৰম্ভণি কৰোঁতে কথা কোৱাৰ কৌশল ভাল নহ'লেও ভাল কৰিব চেষ্টা কৰিলে নিজে ভাল হৈ যাব। কথা কোৱাৰ কৌশলত নিজকে গুৰুত্ব দিব লাগিব। ডাঙৰকৈ কথা কোৱা গ্ৰাহকৰ লগত ডাঙৰকৈ আৰু সৰুকৈ কথা কোৱা গ্ৰাহকৰ লগত সৰুকৈ কথা ক'বলৈ শিকক। নহ'লে আপুনি গ্ৰাহকৰ লগত বস্তু বিক্ৰী কৰাত তাল মিল মিলাব নোৱাৰিব। 3. দোকান বা ব্যৱসায়ৰ যিকোনো সামগ্ৰী খুব ধুনীয়াকৈ চকুত লগাকৈ সজাই থৈ দিয়ক, যাতে দোকানত অহাৰ লগে লগে গ্ৰাহকৰ চকুত পৰে। 4. দোকানৰ চৌপাশটো চাফ-চিকুণতা কৰি পৰিষ্কাৰ কৰি ৰাখক, যাতে দেখিবলৈ বেয়া হৈ নাথাকে। 5. দোকানৰ কি বস্তু শেষ হ'ল লিষ্ট এখন বনাই থৈ দিয়ক আৰু কোনবোৰ নতুন সামগ্ৰী গ্ৰাহকে বেছি বিচাৰি থাকে লিষ্ট বনাই থৈ লগে সেইবোৰ লৈ আনক, যাতে গ্ৰাহক আহি ঘূৰি যাব নালাগে। গ্ৰাহকক কোনবোৰ বস্তুৰ প্ৰয়োজন জানি গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰক। 6. দোকান বা ব্যৱসায় কৰা সময়ত লাজ কৰাটো বন্ধ কৰক। লাজ একেবাৰে নকৰিব, নহ'লে আপুনি ব্যৱসায় কৰিব নোৱাৰিব। 7. যদিহে বাকী দিয়ে, বাকী খুজিবলৈ লাজ নকৰিব। মৰমেৰে বাকী খুজিবলৈ শিকক, নহ'লে আপুনি ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব। এইখিনি কথাত গুৰুত্ব দিলে আপুনি নিশ্চয় ব্যৱসায়ত সফল হ'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আমি জীৱনত জানিবলগীয়া এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে সঞ্জা টল্ক চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।